বাকী এতিয়া ঘৰত কেনেকৈ আছে? মোৰ বৰ দুখ। জ্বলা চাকি নুনুমাই দুখে ৰাতি নোপোৱাই কাক বুলি ক'লে কোনে গাত পাতি ল'ব বম 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 বনজি আৰু মনোজ হা। মোৰ ছোৱালী দুজনী আছিলে বগী বগী বৰ ধুনীয়া। আৰু এজনী মহিলা মই গম নোপোৱাকৈ মাষ্টৰ তাক দি দিলে। মাষ্টৰে নি 1 লাখ নি 2 লাখ কৰিলে। এতিয়া মিতি নহয় আজা নহয় সৰুৱে জোঁৱাইক ব্লাইণ্ড খেলি আছোঁ পাঁচ পুলিচৰ ধূৰা অ' চি গোলাম মুছৰা CI মাটি ফেটি SDPO ধুন্দুলি ফেটি SP ডাইল হাব DC সকা DC ডিচিশ্যন লওক SP একশ্যন লওক। লোৱা নাই তেতিয়া মিহি ব্লাড ইজ বইল ভল ভলকৈ উতলি গৈছে। 16 গাড়ী ভাৰতৰ সেনাবাহিনী কিয় আনিব লাগে? চৰাইদেউ জিলা উপায়ুক্ত মহোদয় DC ছাৰ SP ছাৰ মাজে মাজে অনুৰোধ কৰিছোঁ গাখীৰ কণী জাহাজীকল খাব দুখীয়া দুখ বুজিব। হেভি মনি 40 লাখ কিয় খাই দিলে? আচাৰ আছে বিচাৰ নাই ডিৰেকশ্যন আছে একশ্যন নাই কিয়? মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি। আমাৰ বাৰী বাঁহ গাজ আপোনালোকক খৰিছা কথাটো বুজিছা। ইয়েছ আৰু ন' সঁচা আৰু মিছা সত্য বিচাৰ কৰিলে ভাল লাগে। অধৰ্ম বিচাৰ কৰিব নালাগে। আমাৰ দিনৰ কিন্তু তেনেকৈ হোৱা নাই দেই। দুখৰ কাহিনী কি দিয়া ইকৰা পাতৰে জাহাজখন বনালোঁ তামোলৰ পিতেৰে উঠি বোলালোঁ চোন চাদা সৰস্বতী আধা তাক নাখালে মস্ত গাধা। হা সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ধুনীয়া ছোৱালীবোৰ কালি নাই চব বুকিঙে হৈ থাকে আৰু আমালৈ ভাগতে নাই নাই টকা হ'লে ভাগত আহি যাব এজনী ছোৱালীয়ে 12টা ভাল পাই থাকে আৰু লাষ্টত ধনটোলৈ গুচি যায়। মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ বাৰী বাঁহ গাজ তোমালোকক খৰিছা কথাটো বুজিছা। বুজিছোঁ। লেণ্ড 3খন হাইলেণ্ড ল'লেণ্ড নাগালেণ্ড। লেণ্ড মানে ওখ ঠাইত নগা আৰু বান্দৰ NSN আণ্ডাৰগ্ৰাউণ্ড আৰু মিহি থাকিব পাৰে। মিহি চবতে মিলি যাম মই পাহাৰে ভৈয়ামে মিলি যাম মই আকাশে বতাহে মিলি যাম মই দেশৰ তুলিত আইঅ' চবৰ লগত মই মিলি থাকিব জানো?